নমস্কাৰ। মই মোৰ মনৰ কথাবোৰ প্ৰায় ডায়েৰীৰ পাতত লিখি ৰাখোঁ আৰু তেনেকুৱা কথা কিছুমানকে আজি আপোনালোকৰ লগত ভাগ বতৰা কৰিব বিচাৰিছোঁ। মানুহক মানুহৰ প্ৰয়োজন একাপ চাহ খোৱাৰ সময়ত অথবা ভাৱনাৰ জটিলতাবোৰ ভগাই লোৱাৰ সময়ত। যেনেকৈ জীয়াই থাকিবলৈ অক্সিজেনৰ দৰকাৰ, ঠিক তেনেকৈ এষাৰ মৰমৰ মাতৰ বৰ প্ৰয়োজন জীয়াই থাকিবলৈ। কিন্তু কিছুমান মানুহে মৰমৰ গইনালৈ মানুহক কষ্ট দিয়ে। দৈহিকভাৱে দিয়া কষ্টবোৰ ভাল হৈ যায়, কিন্তু মনোকষ্টবোৰ থাকি যায়। ভাল মানুহবোৰ যেতিয়া বেয়া মানুহৰ লগত সংগ হয় বৰ কষ্ট পায়, আৰু এনেকৈয়ে কষ্ট পাই পাই তেওঁ এদিন শীল হয় আৰু জীৱনৰ জটিলতাবোৰৰ লগত মোকাবিলা কৰিবলৈ শিকি যায়। ধন্যবাদ।